চেনেল বুমনি'জ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ কি বনাওঁ দেখাই আছোঁ আৰু এইফালে দেখাচোন ব এয়া দাদাই এতিয়ালৈকে একো খোৱা নাই এয়া খাই গৰম গাখীৰত পুৰা একদম ভজা পিঠাগুড়ি আৰু এইফালে এয়া আছে ঢেকীয়াখিনি প্ৰথমে আজি আপোনালোকক দেখুৱাম কিমান হেল্ডি খানা এটা সঁচাই পাবলৈকে নাই আমাৰ ইয়াত যেনিবা ওচৰতে পোৱা গৈছে আৰু ঢেকীয়া আমাৰ ওচৰৰ পথাৰখনতে আছে বহুত আছে আজি যিহেতু চানডে দাদা ঘৰতে আছে আৰু দাদাই অলপমান লৈ আনিলেগৈ বুটলি কৰি আৰু কাহ হৈছে বহুত কাহ হৈছে আপোনালোকে মাতটো শুনি গম পাইছে চাগে ইমান কাহ হৈছে নহয় কাহি অৱস্থা নাইকিয়া হৈ গৈছেগৈ আৰু আজি ঢেকীয়া ভাজা হ'ব আপোনালোকক বাৰু তাকে দেখুৱাম কেনেকৈ কি কৰোঁ আৰু প্ৰথমে ঢেকীয়াখিনি এনেকৈ তিয়াই থৈ দিব লাগে এতিয়া বিজল নহয় ইয়াত তিয়াই থৈ চালনী এখনত দি থ'ব লাগিব ন ইয়াত তিয়াই ল'ম প্ৰথমে তাৰপিছত ইয়াত ধুনীয়াকৈ বৈয়াত তিয়াই থৈছে বাৰু এতিয়া ইয়াত থকা লেতেৰাখিনি যাব তাৰপিছত এইখিনি চালনী এখনত দি অকণমান ৰ'দত দিম আৰু তাৰপিছতহে ধুনীয়াকৈ ছিঙিম আৰু ছিঙি ধুনীয়াকৈ ভাজিম আপোনালোকক দেখুৱাম সঁচাই খাবলৈ নোপোৱাই হ'লোঁ ঢেকীয়া আৰু কেনেকৈ কি কৰোঁ আজি চাই থাকিব আৰু আজি যিহেতু চানডে সকলো ঘৰতে আছোঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি আৰু বিহুৰ ছিজন যেতিয়া বিহুকেইদিন তো সকলো গম পায়ে কিমান ব্যস্ত হৈ থাকিব লগা হয় আৰু পূৰা ৰ'দ ওলাইছে বাহিৰত সেয়া বতৰ কিমান ৰ'দ ঠাণ্ডাই বৰষুণ পৰি এতিয়া ৰ'দ আৰু এইফালে আমি এতিয়া সেয়া বৌয়ে ধুনীয়াকৈ ধুই আছে এয়া বৌয়ে ধুই আছে আৰু দেইজনে সেয়া চালনীত ধুনীয়াকৈ টুকি দি আছে অকণমান বেছি ৰ'দো লগোৱা নহ'ব বাৰু অকণমান ৰ'দ লগোৱা হ'ব লগাই তাৰপিছত দুইজনীয়ে ছিঙিম আৰু ভাজিম আপোনালোকক দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো আৰু শেষত কেনেকুৱা পাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আমাৰ যে আগফালখন আইচলেণ্ড হৈ আছে আপোনালোকক দেখুৱাম অৱশ্যে বৰফ পোৱা নাই দেই বৰফ পৰিছে বুলি নাভাবিব ইয়াৰ পৰা মই দেখাইছোঁ দেখিছেনে আৰু আগফালখন দেখালে হয়তো বুজি পাবই বৌয়ে কৈ আছে গামোচাকেইখন মই কেমেৰা কৰি আছোঁ বুলি অৱশ্যে বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আগফালে আহি আছোঁ আপোনালোকক দেখুৱাম আমাৰ আইচলেণ্ডখন বৰফ পৰি থকা নাই অৱশ্যে আপোনালোকক দেখুৱাম কিনো বস্তু কৈছে যি এইয়া ফাগুন মাহত কিমান ধুনীয়া আইচলেণ্ড হৈ আছে দেখিছেনে আগফালখন ঝাৰু মাৰিলেও নাযায় আমাৰ মানে শিমলু গছ এজোপা আছে পিছফালে গছজোপাৰ পৰা গোটেই তোলা ওলাই কপাহ নহয় কপাহ কৈছোঁ মই শিমলু তোলা গোটেই সোপা ওলাই গ'ল বতাহৰ কাৰণে আৰু এয়া এনেকৈ বগা হৈ আছে আৰু জাও মাৰিলেও নাযায় বৰ দিগদাৰ হৈছে এইফালে বৌয়ে কাম কৰি আছে আৰু এয়া হৈছে আকুল নিকুৰ ট্ৰেক্টৰ গাড়ী দেখাইছোঁ মহিন্দ্ৰা ট্ৰেক্টৰ আইডিয়াকৈ আনি দিছে দেই সেয়া আৰু এয়া বৌয়ে ধুনীয়াকৈ ধুই কৰি ৰ'দত দি লওক তাৰপিছত কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে আৰু শেষত কেনেকুৱা পাই কমেণ্ট কৰি জনাব তেতিয়াহ'লে ব'লক অকণমান ৰেষ্ট লৈ কৰি ছিঙি কৰি আপোনালোকক লগ পাই থাকিম ভিডিঅ'টো চাই থাকিব এইয়া ধুনীয়াকৈ অলপ ৰ'দত লগাই থোৱা হৈছে আৰু তাৰপিছত ধুনীয়াকৈ ছিঙিব লাগিব অকণমান তেতিয়া মানে বিজল ভাৱটো নালাগে আৰু আপোনালোকৰ যদি কাৰোবাৰ ভাজোতে বিজলুৱা হৈ যায় এই টিপছটো এপ্লাই কৰিব পাৰে তেতিয়া বিজলুৱা নহ'ব আৰু ঢেকীয়াখিনি খায়ো ভাল লাগিব এডাল হৈ থাকিব পিছত তেতিয়াহ'লে লগ পাই থাকিম চাই থাকিব দেই হেল্ল' ফ্ৰেণ্ডছ ঢেকীয়াখিনি ৰ'দৰ পৰা ধুনীয়াকৈ আনি ল'লোঁ অলপ শুকান হওঁতেই বেছিও শুকুৱাই নথ'ব শুকাই যাব আৰু এয়া মায়ে ধুনীয়াকৈ ঢেকীয়াখিনি ছিঙি দি আছে চাওকচোন আৰু বৌ আৰু মই বেলেগ কামত লাগি আছোঁ বাবে মায়ে গোটেইখিনি কৰি দিলে আৰু এতিয়া কেনেকৈ ভাজোঁ আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব
ইফালে হেৰি কৰিছোঁ আৰু পোৱালিহঁতৰ কাৰণে আলু সিজোৱা হৈছে আলু সিজাই সিহঁতক ভাজি দিব লাগে আৰু সেই আলু দিয়ে ভাত খাব তাকে দুইজনী লাগি আছোঁ পাকঘৰত আৰু বস্তুবোৰ আজি উলট পালট হৈ আছে সেয়া বনাই আছোঁ আৰু আপোনালোকক দেখিছে আৰু বাহিৰত আমাৰ গুণগুণ আহিছে গুণগুণ আৰু এয়া আকনিকো ইয়াত আহিছে খেল এয়া হৈছে ট্ৰেইন বনাইছে এয়া খেলি আছে ধুনীয়াকৈ সেইটো নিকু বিস্কুট খাই খাই কি বিস্কুট খাইছা এয়া বিস্কুট আনি আনি খাই খাই খেলি আছে হাই কোৱা গুণগুণ কেতিয়া আহিলে কোৱা আকৌ গুণগুণ ইয়াত নগাঁৱৰ পৰা কালি আহিলে আৰু এয়া গোটেইকেইটাই এনেকৈ খেলি আছে পিছফালে আজি আমাৰ বাইদেউ আহিব ধুন বাইদেউ তাকো আপোনালোকক দেখুৱাম বাৰু যদি পাৰোঁহে দেই তাৰপিছত ভাজিখিনি অকণ দাঙি চাই লওঁ আপোনালোককো দেখুৱাম এয়া ঢাকনখন অকণমান দাঙি দিলোঁ বেছি সময় ঢাকি দি নথওঁ নহ'লে বিজল লাগি যাব অলপ সময় তাৰপিছত ভাজিম আৰু সেই হৈ আছে কেৰাহী এতিয়া আকলে লেট্ৰিন কৰি আহিছে তাক গা চা ধুৱাই লওঁ তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব অন্য এটা ভিডিঅ' বা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ তেতিয়াহ'লে বাই বাই